নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ ককাৰ সকাম, সেইকাৰণে ভিডিঅ' এটি বনাওঁ বুলি ভাবিলোঁ সকলোলৈ আগবঢ়াবলৈ। চাব ভিডিঅ'টি কেনেকুৱা পালে জনাব। এপিনে আছে মোৰ ভণ্টি বৰষা নিয়োগ, পম্পী চেতিয়া, জয়শ্ৰী চেতিয়া, দীক্ষিতা চেতিয়া। হাই কৈ দিয়া। আমাৰ ঘৰ সকাম হৈ আছে। এটা বগল খোকোৱা লিখি দে। এবারে হাঁহি দিয়াছেন, হাঁহি দিয়া। এবারে চাই হাঁহি দিয়া। ঘূৰি আহিছে আমাৰ দিনৰ ভাগৰ সকামখনি শেষ হ'ল। মা প্ৰসাদৰ সকামখন। এতিয়া ভকতে বনাইছে নিৰামিষ চব্জি ভাত। তাৰপিছত সকামখন আমাৰ শেষ হ'ব। ককাৰ 3 দিনীয়া তিলনি আছিল। ঘৰতে সকাম যিহেতু মই ভিডিঅ' কৰিব পৰা নাই, ভণ্টিহঁতে ভিডিঅ' কৰি দিছে।